ঘৰবিলাক কি হিচাপত দিয়া ইফালে ওপৰত গেলে তো এতিয়া আমি এইটো ঘৰত উঠি চাই ল'ম কেনেকুৱা লাগে মানুহ থকা হয় ওপৰত বেড আছে য়েছ 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 ওপৰত কি জানি ভাল কিবা আছে নেকি হা Actually Sunday তো অলপ ভাল টাইম স্পেণ্ড কৰিবৰ কাৰণে আমি গৈ আছোঁ ট্ৰি হাউচ য'ত ডিমাকুছিত আছে তো লগত মোৰ 3টা ফ্ৰেণ্ড আছে তো সিহঁতৰ লগতে যাম একেলগে ভাল টাইম এনজয় কৰিম এইটো কিবা বনাই আছে মন্দিৰ নে ষ্টেচু কি হয় মছজিদ এটা কিবা বান্দৰ টাইপ লাগি আছে না চাৰ হাত আছে আঙুলি আছে চা চিম্পাঞ্জি হয় চিম্পাঞ্জি বনাই আছে হয় চিম্পাঞ্জি বনাই আছে হ'ব এনেকুৱা টাইপে হ'ব কিবা সেনেকুৱাই কিবা এটা হ'ব মেইন ডিমাকুছি এইটোৱে ন আচ্ছা ডিমাকুছি বজাৰ ইখন ডিমাকুছিৰ পৰা কোনফালে অ' দাদা ট্ৰি হাউচ কোনফালে যায় হে এইফালে যাব লাগিব না আচ্ছা ঠিক আছে এইটো ৰাস্তা হয় আগৰটো এইটোৱে সত্ৰ সন্মুখত ঠিকে আছে এইটো সত্ৰ সন্মুখৰ এইটো ৰাস্তা এইফালে যাম আমি ট্ৰি হাউচ যোৱাৰ ৰাস্তাটো এইফালে তো আমি ধুনীয়াকৈ ওলাই যাওঁ ইহঁতে অ' ভাইটি ট্ৰি হাউচ ইয়াৰ পৰা কিমান দূৰ হয় অঁ अच्छा यहाँ से सीधा जाके मुझे लेफ्ट लेना है ना इस साइड को जाना है ना ठीक है ओके थैंक यू ब्रदर এখন আমি আগত চাগে চকটো পালোঁ এইটো চক যেন লাগি আছে তো আমি ৰখিম টাৰ্ণিঙত ৰখি দিম অলপ সিহঁতক ৱেইট কৰিম অলপ সিহঁতে আহিব পাৰে আমাৰ লগে লগে বেছি দূৰত নাছিলে এইটো ৰাস্তাই হয় গম পাইছা এইটোতো এইফালে আমি যাব লাগিব এইফালে সোমাব লাগিব সি কোৱা মতে আৰু চকটোৰ নাম তিনিআলিৰ পৰা লেফ্ট চাইড এইটো লেফ্ট চাইড এইটোৱে হয় অ'কে আমি ইয়াতে অলপ টাইম ৰখি দিম বাইকখন ইয়াতে ৰখাই দিওঁ দে এইটো লিখাই আছো এইটো বাদলপাৰা টি ষ্টেট তো আমাৰ লগৰ দুজন আহি আছে সিহঁতে আহি পোৱা নাই এতিয়ালৈ এইফালৰ পৰা আহিব তো আহিলে আমি লগ পাম সিহঁতক আৰু আগতে এটা অহা নাই ন গৌৰাংগ আজি ফাৰ্ষ্ট আহিলোঁ মজা আৰু ৰাস্তাটো কিন্তু মজা আছে এইফালে ভাল লাগিছে কিন্তু বেছি ভাল লাগছে না এইটো হাফ টাইম না নেক্সট টাইম মজা দেৰি হ'ল জানতে এইফালে আমি খাওঁ কিবা কিবি অলপ লওঁ মই পানী বটলটো ল'লোঁ তাৰ পৰা তাতে কিমান দূৰ আছে ইয়াৰ পৰা ট্ৰি হাউচ অঁ দূৰ আছে ভিতৰত ন এইৰ পৰা কিবা কিমান টকাৰ পানী তাৰপিছত এই ইজি ল'লে আৰু তামোল দুটা এইফালে ইয়াৰ পৰা 7 কিলোমিটাৰ আছে ভিতৰৰ ফালে আৰু 7 কিলোমিটাৰ অসমৰ চাহপাতটো অল ৱৰ্ল্ডত ফেমাছ কিহৰ কাৰণে জানে না কিহৰ কাৰণে ইয়াতৰ কোনো ধৰণৰ ৰাসায়নিক সাৰ ইউজ নহয় অঁ এইটো কবৰস্থান হয় চা ধুনীয়াকৈ ৰাখিছে মানে অঁ হয় দে মানে ইয়াতে হ'ল কোনো ধৰণৰ প্ৰডাকশ্যনৰ কাৰণে ৰাসায়নিক সাৰ ইউজ নকৰে এই মেডিচিনটো ইউজ কৰে ঘাঁহ মৰাৰ কাৰণে কৰে অঁ কিন্তু প্ৰডাকশ্যনত এনে সেই সাৰ ইউজ নকৰে সেইটো হয় ৰাস্তাটো মেইন ৰাস্তাটোৰ ওপৰতে যায় নেকি অঁ এটাই ৰাস্তা হয় ওপৰতে যাব নাইবা তলৰ পৰা যাব লাগিব অঁ বাদ দি নাযাওঁ এইফালে যাওঁ ৰিক্স নলওঁ সেই দলং আছে ওপৰত ভাঙা দলং চাগে তো এইফালে যাব লাগিব এই দাবাইছে চা এনে চা ৰাস্তা বেয়া আছে ভাই ৰাস্তা বেয়া আছে ক'ত বেয়া আছে গমে নাপাব পিছফালে ধৰি ল'লেও ৰিক্স থাকে দে বহুত আনন'ন ৰাস্তাত গম নাপায় ন হয় নে নহয় লাহে লাহে যাম আৰামছে যাম লাগিল না গণ্ডগোল ইয়াতে এটা SSB কেম্প এটা আছে তো তাৰ পৰা লেফ্ট চাইডত যাব লাগিব আমি তো আগতে SSB কেম্পটো বিচাৰি লওঁ ক'ত আছে আগত বুলি কৈছে SSB কেম্প তো
অ'কে ৰাস্তা কেনেকুৱা আছে গছ আহি আছে নে মানুহ আহি আছে মানুহৰ লগত গছ আহি আছে অ'কে এইটো হ'ল SSB কেম্প পালোঁ হা আমি আগত বগামাটি তো এতিয়া আমি যাব লাগিব কোনফালে চিধা দক্ষিণ চাইড এইটো চাইড না ঐ ৰাস্তাটো কেঁচা হ'লে কিন্তু ধুনীয়া আছে ৰাস্তাটো ন কেঁচা হ'ব পাৰে ৰাস্তাটো কিন্তু ধুনীয়া আছে এই ট্ৰি হাউচ পালোঁ চাগে কিবা নদীহে পালোঁ দেখোন ঐ শুক্লাই পালোঁ মানে ট্ৰি হাউচ ক'ত বেলেগ ৰাস্তাতে অহা নাইতো আমি হয় নেকি চিয়'ৰ ন অ' দাদা ট্ৰি হাউচ গৈ আছে নেকি আপোনালোকে এইটোৱে ৰাস্তা ন ঠিক আছে হয় দে হয় ট্ৰি হাউচ এইটোৱে হয় মোৰ অলপ সন্দেহ লাগি গৈছিল না নদীটো পাই কাৰণে আচ্ছা ঠিকে আছে দে তেনেহ'লে আমি ৰাইট ট্ৰেকত আছোঁ কিন্তু ট্ৰি হাউচ এতিয়ালৈ পোৱা নাই আমি 5 কিলোমিটাৰছমান অলৰেডি সোমালোৱে ভিতৰত ঐ পাহাৰে যাই পাম দেখোন ঐ নহয় সঁচাকৈ পাহাৰ পালোঁ আমি গম পাইছ নাই তই আৰু এটা নদী পালোঁ দেখোন ইয়াতে এইফালে নেকি চিধা অঁ ট্ৰি হাউচ এইটো নদীতে মইতো চক খাই গ'লোঁ বোলে ক'ত ট্ৰি হাউচ পাম আৰু নদীয়ে পালোচোন আৰু এটা আচ্ছা সেইটোৱে ট্ৰি হাউচ অঁ সেইটো নদী সেইফালে পাৰ হৈছিলোঁ আমি অঁ এনেকুৱা জেগা নে মইতো ভাবিছোঁ ৰাস্তাৰ ওচৰতে নেকি ট্ৰি হাউচ বুলি ভাবিছোঁ মই অঁ পাহাৰৰ লাগা লাগিয়ে ট্ৰি হাউচটো পাহাৰে আৰু আগত ৰাখি দিওঁ পাৰ্কিং ইয়াতে ল'ব লাগিব নেকি পাৰ্কিং আহি কাৰণে লৈ ল'ম ন এতিয়া আগতে বাইকখন ইয়াত ৰাখি দিওঁ বঢ়িয়া বনাইছে মজা বনাইছে ঐ ঘোঁৰা আছেতো ইয়াতে পাৰ্কিং কিমানকৈ দাদা একেলগে দিব ন কিমানকৈ বাইকত 30 টকা বাইকত 30 টকা ন আমাক দি দিয়ক অঁ দুখন বাইক দি দিয়ক 140 অ'কে ঠিক আছে ব'লা আচ্ছা এইটো মানে কি এণ্ট্ৰি এক্সট্ৰাকৈ মানে হেৰি কৰিব নালাগে এখনতে হৈ যাব এতিয়া ঘোঁৰাত কি হিচাপত দাদা ঘোঁৰাবিলাক কি হিচাপত দিয়ে ঘোঁৰাবিলাক কি হিচাপত দিয়ে ইফালে ওপৰত গ'লে 100 টকা সেইটো পাহাৰত গ'লে 250 টকা 250 টকা সেইটো পাহাৰত কি আছে পাহাৰে ঘূৰিব পাৰে আৰু ৱাটাৰফল ঝৰ্ণা গ'লে 700 টকা ৱাটাৰফল ঝৰ্ণা কোনফালে আছে অঁ নদী যাব লাগিব ইমান দূৰতো টাইম নাই 100 টকা কোনফালে এইফালে গ'লে হয় কিমান দূৰ আছে কিমান দূৰ ইয়াত যিমান দেখা পাই আছোঁ এইটোৱে নেকি অঁ এনেকৈ যায় এনেকৈ আহিব নেকি আচ্ছা আপুনি কোনফালে গৈছে অঁ সেনেকৈ নিব ন কিমান টাইম লাগে দাদা ৰিটাৰ্ণ আহোঁতে কিমান টাইম লাগে 10 মিনিট লাগব নহ'লে 5 মিনিট লাগব অঁ সেই হিচাপ আমি গ'লে সেইখন পাহাৰত গ'লে 250 টকা লাগে ন আমি 1 মিনিটত কাম শেষ কৰি দিম অঁ আপোনাক 10 মিনিট লাগব তো এতিয়া আমি আহি পালোঁ এয়া বদৌচা ট্ৰি হাউচ এইবিলাক ঘোঁৰা উঠাইছে ঘোঁৰা ইফালে ঘোঁৰা তো এতিয়া নেক্সট মই উঠিম এবাৰ জাষ্ট এক্সপিৰিয়েঞ্চ কৰি চাম কেনেকুৱা লাগে মানে সুন্দৰ পৰিৱেশ আমাৰ হিৰো বগামাটিহে গৈছিলোঁ হিৰো বগামাটি গৈছিলোঁ কিন্তু আমি নিমামাটি হৈ বাদলাপাৰা হৈ এনেকৈ সোমাই আহি নাগিলিৰ পৰা 28-30 কিলোমিটাৰমান হ'ব বদৌচা ট্ৰি হাউচ পৰিৱেশ সুন্দৰ পৰিৱেশ খুব মানুহৰ সমাগম খুব কম যদিও ডিচিপ্লিন আছে আৰু সুন্দৰ সেউজীয়া পৰিৱেশ কোনফালে খোজকাঢ়ি নহয় এবাৰ খোজকাঢ়ি মানে ঘৰত উঠিব লাগে ঐ আহিছে আৰু আহিছে এক্সপিৰিয়েঞ্চটো ভালেই হৈছে এতিয়ালৈ আহালে অলপ টাইম চাই লওঁ ইয়াতে ক'লৈ যায় কিন্তু ঘৰত এবাৰ উঠি চাম এবাৰ যাওঁ ব'লা উঠি চাম বাৰু ওপৰত ব'লা এবাৰ ওপৰত উঠি চাই লওঁ কেনেকুৱা লাগে পানী আপোনাৰ এইটো ভিটো হৈ লওক না জেকেটটো খুলি ফিক্স আছে তো এতিয়া আমি এইটো ঘৰত উঠি চাই লওঁ কেনেকুৱা লাগে তো মই হেলমেটটো পিন্ধি লওঁ যাতে
অডিঅ' কোৱালিটি ভাল হয় তো আমি ইয়াতে উঠি যাম এতিয়া অ'কে ব'লা লেটছ গ' আহিছে অ'কে মজা Oh my god ওপৰত উঠা বন্ধ আছে ন চ' ইফালে এনেকুৱা ট্ৰি হাউচ মানে গছৰ ওপৰত হাউচ বনোৱা আছে কিন্তু ট্ৰি হাউচ বুলি কয় তাত বহুতটা প্লেচ আছে কিন্তু এনেকুৱা তো 250 টকা দিলে ইফালে লৈ যায় ঘূৰাই আনে ইফালে আৰু 100 টকা দিয়ে ইফালে আৰু 700 টকাৰ ইফালে ক'ৰবাত এটা ৱাটাৰফল এটা আছে তাত লৈ যায় তো আমি সেইফালেতো নাযাওঁ বাৰু কিন্তু আমি এইখিনিত অলপ ঘূৰি গুচি যাম ঐ বাইক পাৰ্ক কৰা যে কিহৰ কাৰণে ইয়াতে অঁ পাৰ্চনেল বাইক চাগে পাৰ্চনেল হয় এইটো কি হয় আছেতো ৰাস্তা ওপৰত ৰাস্তা আছে কিবা এটা অঁ তোৰ মানুহ থকা হয় ওপৰত বেড আছে ওপৰত বিচনা আছে কি আছে কি গম পাইছেনে মানুহ থাকে চাগে ৰাতি অঁ কিন্তু মজা লাগিছে থাকি অ'কে তো আমি নামি যাওঁ তলৰ ফালে অ' মাই গড উঠোতেতো ধুনীয়াকৈ উঠিলে নামতেচোন ভয় লাগে ঐ নালাগে এনেকৈ বেছি ইজি অ'কে মজা অঁ ব'লা সোমাইছা ভিতৰত য়েছ আপুনি দুখন চশমা আছে নেকি চশমা এটাই আছে বৰ্তমান পিন্ধি যাক তই পিছত মই লগালে ল'ম ইয়া থুলনি বাপা কি ক'ব খোজে হয় তো মজা লাগি আছে কিন্তু ন এতিয়া মানুহ কিন্তু আহিছে বহুত কিন্তু বহুত বেছি ৰাস্তাটো বহুত মানে ৰুৰেল এৰিয়াত আছে ৰিম'ট এৰিয়াত আছে কমিউনিকেশ্যনৰ প্ৰব্লেমৰ কাৰণে মানুহ কম এনে কিন্তু মানুহ হ'লেও বহুত বেছি এই কুকুৰটো চাওক নাই মজা লাগিছে এইটো পাৰ্চনেল কিন্তু কমিউনিকেশ্যনটো প্ৰব্লেম আছে এইটো মানে যিকোনো গাড়ী আহিব টান পাব অলপ আৰু বাৰিষা টাইমততো আহিবই নোৱাৰে পচিবলে নহয় ইমেজিনাৰী গাৰ্লফ্ৰেণ্ডৰ লগত বহি আছে এই ঘোঁৰাটো উঠিম দেই বঢ়িয়া লাগিব বঢ়িয়া লগাব কিন্তু হ'লেও উঠিতো পাম ন ঘৰত এবাৰ না উঠি কেনে ঘটকে যাব না ভাল লাগবতো হয় দে অ'কে আগৰ ফালে কিবা আছেনে চাই আহক আগৰ ফালে যাওঁ আছোন চাওঁ কি আছে ক'ত ৰেচিপি লিখা আছে অঁ মই তুমি বহি আছিলা বোলে ইমেজিনাৰী গাৰ্লফ্ৰেণ্ড বনাই কেনে বহি আছা নেকি এনেকেলৈ ঘূৰালা আৰু কি আছে লগত থাকক নাথাকক হয় এইফালে কিবা এটা আছেতো ব'লা আমি ইয়াতে অকণমান টাইম ৰেষ্ট কৰি ল'ম কিন্তু জাগাটো ভাল লগা হৈছে দেই সঁচাকৈ ন এই ৰাস্তাটো পাহাৰখন কি মজা লাগি আছে বহুত ধুনীয়া প্লেচ হয় কিন্তু ভিজিট কৰিব এবাৰ আমাৰ হিৰো উঠি গৈছে কিটিছ দা নাম্বাৰ 1 পলিটিচিয়ান অফ নাগৰিচলি হি ইজ দ্য ম্যান দা ক্ষিতিশ চন্দ্ৰ হাজৰিকা কিটিছ চন্দ্ৰ বাংলাদেশৰ এক্টৰটোৰ নাম কি আছিল কিছুফুৰ নেকি আমি ওপৰত গৈছা এবাৰ কেনেকুৱা লাগে আহক কিটিছ দা ওপৰত যাম কিটিছ দা ওপৰত গৈছা এবাৰ কেনেকুৱা লাগে ওপৰত কিজানি ভাল কিবা আছে নেকি বহুত ভাগৰ লাগিলে থিয় পাহাৰ ন তাৰ কাৰণে ভাগৰটো বেছি লাগিছে এইটো এৰিয়া তৰফালে গাদ্ধা আছে সেয়া খিৰিজ দা আহি পালে গৌৰাংগ য়েছ সুন্দৰ পৰিৱেশ ঐ ঘোঁৰাটো ইফালে গম পাইছা ইয়াৰ পৰা ঘূৰি যায় ঘোঁৰাটো
এইফালে এনেকৈ আহে ঘোঁৰা নামতে উঠাৰ দৰে হ'ব সঁচাকৈ ফটো উঠাৰ দৰে হ'ব ঘোঁৰাত উঠিম বুলি ভাবিছোঁ ইয়াৰ পৰাই ঘূৰি যায় ঘোঁৰাটো তো ঘোঁৰাৰ টেম্পাৰ ইয়ালৈ দাদা ইয়াৰ পৰা ঘূৰাই নিয়ে না আচ্ছা ঠিকে আছে ঘোঁৰাটো বেচেৰাই বহুতবাৰ অহা যোৱা কৰি থাকে কিন্তু সিহঁতৰ ভাগৰ লাগছে তাৰ কামেই এইটো তাৰ বস্তু দাঙিব নালাগে না একো কৰিব নালাগে সি তাৰ নিজৰ ইনকামটো কৰে খোৱা লোৱাৰ ব্যৱস্থাটো কৰি লয় তো এতিয়া আমি যাব ওলালোঁ বড়োচা ট্ৰি হাউচৰ পৰা তো এতিয়া আমি চিধা ডিমাকুচি মাৰ্কেট যাম তাৰ পৰা মাংস ল'ম তাৰ পৰা বনাম তাৰ পৰা খাম ক্ষিতিজাৰ ঘৰতে সিহঁতে ক'ত গ'ল আগত না ভিতৰত সোমাই দিওঁ নে কি তাতে পাৰ্কিং তোমাৰ গাড়ীৰ সন্মুখত ন জাগা নাই না চাওঁ দাদা তো ইয়াতে পাৰ্ক কৰি থৈ দিওঁ গাড়ী ইয়াতে পাৰ্ক কৰি থৈ দিওঁ পাৰ্কিং একচুৱেলি নাই ইয়াতে পাৰ্কিং পূৰা ফুল আছিলে তো আমি ইয়াতে থৈ দিলোঁ পাৰ্ক কৰি এই চাইডত ৰখাই দিওঁ না পিছফালে সোমাই দিয়ক অ'কে তো ইয়াতে পাৰ্কিং ঠিকে থাকিব মানে আগৰখনত পাৰ্কিঙৰ জেগা নাছিলে তো ইয়াতে পাৰ্কিং ইয়াত বজাৰ হয় এইখন বজাৰখন কিন্তু বহুত ডাঙৰেই আছে ভালেই বজাৰ তো ইয়াতে মোক এটা বস্তু লাগিছিলে বোকা চাউল লাগিছিলে বোকা চাউল আগত পাম নেকি চাওঁ ৰহ বিচাৰি কাৰণে এইফালে চব্জিচোন গোটেই দীপাংকৰে কৈ আছিল এইফালে থকা বুলি বোকা চাউল ৰ'বা ইয়াতে সুধি চাওঁ ৰ'বা অ' বাইদেউ বোকা চাউল আছে নেকি বোকা চাউল আছে চাউল ভিজাই যে খাই যে বৰ্ণি চাউলটো নহয় এটা আছে চাউলটো ভিজালে মোটা হৈ যায় বোকা চাউল বুলি কয় নহ'ব না মাংস কিনিব আহিছোঁ তো মাংস কিনি ওলাই যাম তাৰ আগত এবাৰ ফোন কৰি লওঁ জোনক ফোন কৰোঁ হা চিনাব লাগে হয়তো অলপ চিনাত দি দিয়ক দিয়ক অলপ বেছিকৈ মাংসটো ফ্ৰেছ তাহাত কৰি ঠিকে ফ্ৰেছ আছে তো আমি ডিমাকুচি এৰিলোঁ এতিয়া মাংসৰ পাৰ্টি হ'ব ৰাতি খাম খানাটো ক্ষিতিজাৰ ঘৰতে খাম সিহঁতৰ ঘৰত কোনো নাই আজি অকলে আছে ই তো তাৰ ঘৰত ৰাতিৰ খানাটো খাম এতিয়া চাহ খালোঁ পৰঠা খালোঁ 2:30 বাজিল তো এতিয়া যদি খানা খোৱা যায় 6টা বাজিব 6টাত না ৰাতিৰ খানা না দিনৰ খানা গতিকে ৰাতি আমি বেডমিণ্টন খেলি উঠি খানাটো খাম তো এতিয়া আমি চিধা যাম ঘৰলৈ অ'কে